চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ। এই গাড়ীখনত ইমান দিন কাম কৰিছোঁ যদিও আজিতকৈ বেছি লোড দি পোৱা নাই। আজিয়ে বেছিকৈ লোড দিছোঁ। এই গাড়ীখনত আছে এতিয়া 650 পিচ কাটা। এইটো কোম্পানীত আমি নাথাকোঁ বা এইটো কোম্পানীত বেলেগ মানুহ আছিলে, মানুহবিলাক এতিয়া গ'লগৈ। এইটো কোম্পানীও আমাৰ মালিকে নচলায়, বেলেগ মালিক আহিব ইয়াত। কোনোবাই যদি আহিম বুলি ভাবিছে নহয় মোক কণ্টেক্ট কৰিবা দেই। যোনবিলাকে এইবিলাক কাটা বা এইবিলাক কাম জানে নহয় সেইবিলাকেহে কণ্টেক্ট কৰিবা। এই কোম্পানীত যিমান কাটা আছে নহয় গোটেই কাটাবিলাক 3 মাহৰ ভিতৰত আমি খালী কৰিব লাগিব। ইয়াত এতিয়া বেলেগ মালিক আহিব ন, আমাৰ মালিকৰ এইবিলাক কাটা আছিলে যে সেইবিলাক কাটা লৈ যাব লাগিব আমি বেলেগত। জেগাডোখৰ কিন্তু বহুত ধুনীয়া, ৰাস্তাৰ কাষতে এইটো আছিলে সিহঁতৰ মেচিনটো। লোডিং কৰি আহি গ'লোঁ এতিয়া আনলোড কৰিব গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। এই অলপ আগত নদী এখন আছে, নদীখন অলপ দেখুৱাই দিম বাৰু। আজি ৰ'দটো বহুত টান হয়, ইমান গৰমত কাম কৰিবলৈ বহুত অসুবিধা ন। ৰাতিপুৱা 5টা বজাৰ পৰা কাম কৰি আছোঁ, চাওঁ আজি কেইটা বাজেগৈ। কাম কৰাৰ মাজতে ভিডিঅ' অকণমান বনাই দিছোঁ আপোনালোকৰ বাবে। এই নদীখন সৰুগতে দেখিছে কিন্তু ডাঙৰ হয় বহুত আৰু বহুত দ হয়। এয়া আনলোডিং ঠাই পাই গ'লোহি। ইয়াত 150 কাটাহে লাগে, বাকীখিনি বেলেগ জেগাত। আমি এতিয়া কাটা য'ত থ'ম নহয়, এই কাটাও মানে বেলেগ এটা মালিক। চাওকচোন ওচৰতে বল খেলা ফিল্ড এখন আছিলে, ফিল্ডখনত পানীয়ে হৈ থাকিলে গোটেই। এতিয়া যাম কোম্পানীত যদি গাড়ী আছে গাড়ী লোডিং কৰিম, নহ'লে আৰু আজৰি আজি। কাটা আনলোডিং কৰি আহি এতিয়া কোম্পানী পাই গ'লোহি। কোম্পানীত সৰু গাড়ী আহিলে মানে এনেকৈ লোডিং দিয়া হয়। এই সৰু গাড়ীবিলাক ৰাতিপুৱা বেছিকৈ আহে। আজিলৈ ভিডিঅ' সমাপ্ত।